আমাৰ জীৱনত আপোনাৰ মোৰ আমাৰ সকলোৰে জীৱনত বহুত বেয়া দিন আহে মানুহৰ জীৱনত আমাৰ ভাল বেয়া দুইটা দিশেই আছে আৰু বেয়া দিনত কি হয় আমাৰ ধৰক টকা পইচা সম্পৰ্কীয় কৰ্মৰ সম্পৰ্কীয় ৰিলেশ্যনশ্বিপ সম্পৰ্কীয় বিভিন্ন দিশত আমাৰ মনটো একেবাৰে ভাঙি পৰে আৰু ঠিক তেনেকুৱা দিনত আমি ভাঙি পৰোঁ বা ভগৱানৰ আশ্ৰয় লওঁ যে ভগৱানে আমাক ঠিক কৰি দিয়ক এনেকুৱা ধৰণৰ আমি ভাবোঁ গতিকে আমাৰ জীৱনত ভাল বেয়া দুইটাই আছে আৰু আমাৰ পৰীক্ষা কেতিয়াৰ পৰা ষ্টাৰ্ট হয় জানেনে যেতিয়া আমাৰ ভাল দিন আহে ভাল দিনত আমি সকলোখিনি পাইছোঁ ধৰক টকা পইচা কৰ্ম ৰিলেশ্যনশ্বিপ গোটেইখিনি পাইছোঁ সেই পোৱাৰ পিছত আমাৰ যিটো মানসিক ভাৰসাম্য ধৰক আমি অহংকাৰী হৈছোঁ নেকি নিজৰ লগত কি বিহেভ কৰিছোঁ সমাজৰ লগত কি বিহেভ কৰিছোঁ আপোনাৰ লগত কি বিহেভ কৰিছোঁ সেইটো লৈ পেলাই আমাৰ বহুতখিনি কথা থাকে গতিকে আমি যদি ভাল দিন বেয়া দিন দুইটাতে একে আচৰণ কৰি আমি বেলেঞ্চ কৰি ৰাখোঁ তেন্তে আমি সুন্দৰভাৱে জীৱনটো কটাব পাৰিম আৰু এই অহংকাৰখিনি সকলোৱে অকণমান আঁতৰাই ৰাখিবচোন অহংকাৰৰ পৰা বিৰত থাকিব তেতিয়া দেখিব ভাল বেয়া দুইটা দিন আমাৰ সমান হৈ আছে